আজি এই দুধনৈ অঞ্চলৰ পৰা দুধনৈ ৰাভা ছাত্ৰ সন্থাৰ সৌজন্যত হোৱা এই বাক্য পূজাৰ জৰিয়তে অসমবাসীৰ বাক্য পূজাৰ অলপ জনাইছোঁ। আমি ৰাভা জাতি কৃষি প্ৰধান জাতি, আমি খেতিয়ক, আমি খেতি কৰি খাব লাগিব। আমি খেতিৰ আগে আগে, খেতি কৰাৰ আগে আগে এই পূজাখন আমি কৰা হয়। আমাৰ এই বাক্য পূজাত 7টা দেৱ দেৱী আছে। এই 7টা দেৱ দেৱীক যদি আমি মানি চলোঁ, আমাৰ ৰাভা জাতিৰ খেতিৰ লগতে এই ৰোগ ৰোগী বা বেমাৰ আজাৰ দূৰ হয়। গতিকে আমি প্ৰতি বছৰে মানি আহিছোঁ আৰু প্ৰত্যেক বছৰে মানি যাম বুলি আমি শপত খাইছোঁ। আমাৰ ৰাভা জাতিটো এই মহান উৎসৱটো আমাৰ লগতে দুধনৈবাসীৰ লগতে সকলো অসমৰ যেন সকলো ৰাভা জাতিৰ লগতে অসমবাসী ৰাইজে যেন মানি চলে, এয়াকে মই কামনা কৰিছোঁ। জুইৰ ওপৰত নৃত্য আপোনালোকে কৰে, জুইৰ ওপৰত নৃত্য কৰাত একো নহয়। এইটো আমাৰ মানে আজি যে আমি পূজা কৰিলোঁ, এই পূজাত আমি কিমান দৰে শুদ্ধ কাৰণে আমি পূজা কৰিছোঁ, এইটো সাক্ষী হিচাপে হেৰি কৰিছোঁ। যাতে এই পূজাত যদি আমি ভালে যদি আমি কোনো মানে হেৰি নকৰাকৈ যদি আমি পূজাখিনি কৰিব পাৰিছোঁ, তেতিয়া জুইৰ ওপৰত আমি সঠিক ৰূপত আমি হেৰি কৰিব পাৰোঁ। যদি কোনোবাই যদি ভুলক্ৰমে বাহিৰত গৈছে, পেচাব কৰিছে, পায়খানা কৰিছে, তেনেকৈ যদি অশুদ্ধ মনেৰে যদি ইয়াত পূজা কৰিবলৈ আহিছে, তেতিয়াহ'লে জুইৰ ওপৰত নিশ্চয় পুৰা যাব। এইটো আমাৰ বিশ্বাস। আজি আমাৰ এই জুইৰ ওপৰত নৃত্য কৰাত কোনো মানে অসুচি হোৱা নাই, শুদ্ধ ৰূপত হৈছে। গতিকে মই নিজেও নাচিছোঁ, জুইৰ ওপৰত কোনো গৰম মই অনুভৱ কৰিব পৰা নাই। গতিকে ভালে হৈছে। মোৰ নাম শ্ৰী মালবিকা ৰাভা। মোৰ প্ৰতিযোগী নাম হৈছে ফুল্ল। মোৰ অভিৰুচিৰ ভিতৰত মই নাচি ভাল পাওঁ, বিহু আৰু লগতে অভিনয় কৰি। আচলতে মই যদিও দুধনৈত বহুত আগৰ পৰাই অহা যোৱা কৰি থাকোঁ, কিন্তু এনেকুৱা ধৰণৰ উৎসৱ অহা নাছিলোঁ। আৰু যিহেতু যেতিয়া মোক প্ৰথম দিনাখন ইনভাইটেশ্যন দিবলৈ গৈছে, মই নিজে ভাল লাগিছে যে এনেকুৱা এটা অনুষ্ঠান মই উপস্থিত হ'ব পাৰিম। যিহেতু ৰাভা ছাত্ৰ সন্থাৰ লগত তেনেধৰণে মই জড়িত হোৱা নাছিলোঁ, যদিও বেলেগ ছাত্ৰ সংগঠনৰ লগত জড়িত হয়। কিন্তু এইবাৰ মোৰ ভাল লাগিছে যে তেওঁলোকৰ লগত জড়িত হ'ব পাৰিছোঁ আৰু এই মহান্ত অনুষ্ঠানত আহি উপস্থিত হৈছোঁহি। আৰু প্ৰথমবাৰৰ কাৰণে মানে অকল গেষ্ট বুলি নহয়, আৰু এনেকুৱা এটা মানে দায়িত্ব দি দিলেই কম্পিটিশ্যনত জাজ বনাই দিয়ে। আৰু তেওঁলোকক মই প্ৰথমে কৈছিলোঁ যে যিটো অনুষ্ঠান এই জুইৰ লগত যিটো খেলে, মই নামটো পাহৰি গৈছোঁ, সেইটোত আহিম বুলি মই কথাও দিছিলোঁ। আৰু মই আজি খুবেই সন্তোষ হৈছোঁ যে সেই অনুষ্ঠানটো চাব পালোঁ। আৰু আহি পেলাই আজি মই বিচাৰক হৈ পেলাই অন্ততঃ এতিয়া আমি 3জন আছিলোঁ। আমাৰ কিমান দূৰ তুলাচানীত ভালদৰে আমি মানে বিচাৰ কৰিব পাৰিছোঁ নাজানো, হয়তো সেয়া ৰাইজে ক'ব। আৰু আশা কৰিছোঁ এনেধৰণে তেখেতসকলৰ যিখিনি আৰু কাৰ্যপন্থা আছে কৰি যাওক, তেখেতসকলে আৰু উন্নতি শিখৰত আৰোহণ কৰক, তাৰে কামনা কৰিছোঁ। ফাৰ্ষ্ট প্ৰাইজ আৰু চবতছে মোৰ ভাল লাগিছে কি যে তেখেতসকলে যিখিনি পিন্ধিছে অৰ্ণামেণ্টছ বা কাপোৰ, তেওঁলোকে সেই নামবোৰো লৈ লৈছে। আৰু চবতছে এটা ভাল লাগিলে, এগৰাকী প্ৰতিযোগীয়ে ক'লে ইয়াত এষাৰ কথা যে এই অঞ্চলৰ বা হাজং সাহিত্য পৰিষদৰ অন্তৰ্গত যিখিনি ঠাই আছে, তাত কোনো জাতিভেদ নাই। কোনো এইটো নহয় যে মই বেংগলী, মই কিবা, সেইটোলৈ কোনো নাই। তেওঁৰ কথাত মই ইমানেই ভাল পালোঁ যে হয়, তাৰ আজি নিদৰ্শন এই মঞ্চত দেখা পাই গ'লোঁ। আজি যিগৰাকী মহিলা গ'ল, তেখেতো একেবাৰে বেংগলী ছোৱালী, কিন্তু ইয়াত কোনো এবাৰ ইয়াত মানে এইটো আমাক প্ৰেছাৰ দিয়া নাছিল যে নহয় আমাৰ ল'ৰা ছোৱালী পাব লাগিব। এনেকুৱা কিন্তু মোৰ হৈছে দেই, মোৰ ক্ষেত্ৰতে হৈছে। বেলেগ কিছুমান অনুষ্ঠানত মই পাইছোঁ যে সেই ঠাইখিনিৰে ল'ৰা ছোৱালী পাব লাগিব, আমাক প্ৰেছাৰ কৰে সেইকেইটা। কিন্তু ইয়াত দেখিছোঁ কোনো প্ৰেছাৰ নাই। ইভেন মই আকৌ এবাৰ মানে কাম চোৱাইছিলোঁ যে এনেকুৱা ধৰণৰ কিবা হ'ব নেকি, ষ্ট্ৰিক্টলি কৈছে তেনেকুৱা ধৰণৰ ইয়াত একো নাই। আপোনালোকৰ ল'ৰা ছোৱালী যেনেকৈ উঠিছে, যি আপোনালোকে ভাবিছে যোগ্য, সেইকে দিয়ক। সেইটো আমাৰ ইয়াত কেতিয়াও আমি কাকো প্ৰেছাৰ কৰা নাই। সেইটো মোক খুবেই সন্তোষ লাভ কৰিছে। আৰু এনেদৰে যে আজি যিটো মই ইয়াত একতাৰ মানে এনাজৰী দেখিলোঁ, এনেকৈ যদি গোটেই অসমখন সঁচাকৈ যদি একতা এনাজৰীয়ে বান্ধোন হৈ পৰে, তেতিয়াহ'লে হয়তো আমাক সোণৰ অসম লাগে কওঁ যে নালাগে সোণৰ অসম, এই শান্তি অসমখনে গৌৰৱ হৈ উঠিব। এই অ্যাওয়ার্ড বা প্রমাণপত্র প্রদান কৰিব। বহুতেই ভাল লাগিছে, মই ভবা নাছিলোঁ পাম বুলি। চ' সেইটো এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ মুভমেণ্ট হৈছে
লাগিছে মোৰ কাৰণে ভাল লাগিছে বাইক উৎসৱলৈ আহি আৰু ৰাভা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মিছ ৰাচং সিংৰ দৰাই বুলি যিটো সৌন্দৰ্য প্ৰতিযোগিতা হৈছে আঞ্চলিক ভিত্তিত দেখিবলৈ পাইছোঁ যিহেতু মই বিচাৰক হিচাপে আহিছিলোঁ ৰাতিপুৱাইছে গোটেই ৰাতিটো বিচাৰকৰ স্থানত বহিলোঁ মুঠ 46গৰাকী প্ৰতিযোগীৰ মাজত বাছনি কৰাটো যিহেতু সকলোৰে ইমান প্ৰতিভা আছে আমি মানে সকলো মানে খুব দুমোজাত পৰিবলগীয়া হ'ল কিন্তু এটা কথা ক'ব বিচাৰোঁ যে আঞ্চলিক ভিত্তিত নিজৰ ট্ৰেডিশ্যন বা নিজৰ যিটো আমাৰ থলুৱা আমাৰ কালচাৰ তাক ৰক্ষা কৰাৰ কাৰণে ইমানসকল কণ্টেষ্টেণ্ট ওলাই আহিছে তেওঁলোকে খুব ধুনীয়াকৈ ৰাভা তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল সাজপাৰ সেয়া পিন্ধিছে আৰু আ অলংকাৰ পিন্ধিছে লগতে তেওঁলোকৰ কথা ব্যক্তিত্ব সৌন্দৰ্যৰ প্ৰতি তেওঁলোকৰ যিটো চিন্তাধাৰা সেয়া দেখি বা শুনি সঁচাকৈ খুব ভাল লাগিছে আৰু ইয়ালৈ হয়তো ভালেই লাগিছে অবভিয়াছলি বাইকখন হ'বলৈ আহি সঁচাকৈ